হাইলো নমস্কাৰ, মই বকুল। আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ হাবুঙলৈ বুলি। হাবুঙত 3 দিনীয়া কাৰ্যসূচীৰে মেডামমেফি আয়োজন কৰিছে। তালৈ যাব ওলাইছোঁ। ভিডিঅ'টো সকলোকে চাই যাব। তাত গৈ সকলো দেখাই যাম আপোনালোকক। বলক এতিয়া গৈ থাকোঁ হাবুঙলৈ বুলি। আমাৰ লগত আছে বনমালী, ইয়াৰ লগত যাব। বলক গৈ থাকোঁ এতিয়া। এয়া আহি পালোঁ হাবুং। আমাৰ লগত এয়া ছাৰ আছে। বলক আমি এতিয়া ভিতৰলৈ গৈ থাকোঁ। এয়া মানুহ আহি আছে পূৰা। মেইন গেট হাবুঙত পূৰা হেৰি লাগি আছে। চবফালে মানুহে এয়া মানুহ চব আহিছে আৰু আমাৰ শিক্ষামন্ত্ৰী ৰমেশ কটকী ছাৰ এই আশীৰ্বাদ লৈ মূল মণ্ডপলৈ আহি আছে। শিক্ষামন্ত্ৰী ৰমেশ কটকী ছাৰ আহিছে। তেওঁক আজৰি নি থকা হৈছে। সকলো ৰাইজে চাকি বন্তি জ্বলাই আছে, দেখিছে। চাকি জ্বলাই আছে। ভিতৰত ভৰাই দি আছে সকলো ৰাইজে। এয়া মূল মণ্ডপ, কি ধুনীয়াকৈ বনাই থৈছে চাওকচোন, কি সুন্দৰ লাগিছে। এয়া মূল মণ্ডপৰ কাষতে আছে পতাকা বেদী, কিমান ধুনীয়াকৈ পতাকা সজাই থৈছে চাওকচোন। এইফালে এয়া অস্থায়ী গুৰুগৃহত মন্ত্ৰ পাঠ হৈ আছে। তাৰ কাষতে আছে চিকিৎসা কক্ষ, তাৰ লগতে আছে উন্নয়ন কক্ষ, এইফালে আছে কাৰ্যালয়, আছে অতিথিশালা। দেখিছে কি সুন্দৰকৈ বনাই থোৱা আছে, ইমান ধুনীয়া লাগিছে। এয়া এইফালে দোকান দেখিবলৈ পাইছে। অসমৰ শিক্ষামন্ত্ৰী ৰমেশ কটকী ডাঙৰীয়াই এয়া মঞ্চত ভাষণ দি আছে। হাবুং উন্নয়ন পৰিচালনা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিক্ষামন্ত্ৰীৰ ভাষণৰ পাছতে এয়া মঞ্চত গীত পৰিৱেশন কৰি আছে। হাবুঙলৈ কেনেকুৱা লাগিলে? মজা ন? তামাম মানুহ ন আজি? তামাম মানুহ ভৰি বিষাই গৈছে ঘূৰি ঘূৰি। মানুহ তামাম মানুহ আহিছে দেই। পাছত চাই মেলি ঘৰ যাবলৈ এইফালে ওলাই মেলি ল'লোঁ আৰু ঘৰ যাবলৈ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমান দেৰি আহিছোঁ।